nonbirta thanbang samai bismai disopi nonbirta thibi pen arjika. सामने लोकाय पेला केले ना हे पाहिजे पाहिजे आहे की मिळायची बोला हो ना नाही बाबू चला गेले हो ना आदमी लगाओ ना तो आदमी है ना क्या काम करने वाला आदमी काम देख रहा है हेमंत का हेमंत अंदर ले आकर अंदर घुस जाना अंदर घुस जाओ अंदर
কম্পিটিশন দিবৰ কাৰণে আপুনি এতিয়া কৰি আছে নেকি? नहीं हमें नहीं पता ना लैंड किसका है, हमसे क्यों बात? आप लोग नहीं तो क्यों आए हैं? क्यों आए हैं? नहीं आया क्यों इधर? क्यों आए हैं? इतना पुलिस लेके आए हैं, जेसीबी लेके आए हैं, आप ऑर्डर देखिए ना, हमसे मत बात। कहाँ है ऑर्डर? बोलिए ना, ऑर्डर नहीं, कौन दिया ऑर्डर देख लीजिए ना, कौन दिया है ऑर्डर? हमारे पास कोई हमारे पास ऐसे आप लोग आए हैं, आप लोग का ही काम है, नहीं बात। आप लोग का ही अरे काम यार, है। आप लोग जबरदस्ती ऐसे बात करते हो। नहीं, आप बताइए आप क्यों आए हैं वो बताइए ना। লৈ আনি পেলাই চব অকুপাইড কৰিব বিচাৰিছে, কিন্তু মোৰ বাটা আছে, বাটাও বোলে নাচায়। কিন্তু আগত আমাৰ মানে বাটা দিয়াটো মানে আজি 13 বছৰ হৈছে। 13 বছৰ মোৰ ঘৰ দুৱাৰ আছে, সেই দেখিছে। আজি এইটো মানে ইয়াতে মানে ধৰক ফ'ৰ লাইন যাব বুলি মানে মই ঘৰ ডিভাইডিং কৰা নাই, মই ফিলিং কৰা আছে চব মাটি। তো সেই গতিকে মানে সেই বস্তুটো তদন্ত কৰি পেলাই মানে আমাক দিব লাগে, সত্যটো লাগে আমাক। কিমান বছৰৰ পৰা আপোনালোকৰ পাটা ইছ্যু কৰা হৈছিলে? 13 বছৰ হৈছে। কোনে কৰিছিলে পাটাই? কোনে ইছ্যু কৰিছিলে? পাটা ইছ্যু কৰিছিলে দ্বিতীয় দিনৰ মংগল সিং ডিমং ছাৰ আছিলে তেতিয়া, মানে কিবা লেণ্ড ইনচাৰ্জ EM আছিলে তেতিয়া আমাৰ লগতে CM ছাৰো আছিলে। কাক দিছিলে একেলগে মানে আমি অৰ্ডাৰ ওলাইছিলে ইয়াতে মানে কিবা। আপুনি কাক দিছিলে কামটো কৰিবলৈ? এইটো পাটা বনাবলৈ কাক দিছিলে আপুনি? পাটাটো মণ্ডলক দিছে আৰু। মণ্ডল নামটো আপুনি কৈ দিয়ক, কোনটো মণ্ডলক দিছে? প্ৰথম মণ্ডল বনোৱাটো কিবা হয়, কিলিং মণ্ডল হয়। কিলিং নামটো কি নাম আছিলে সিহঁতে দৰুণেহঁতে গম পাব, কিন্তু কিলিং মণ্ডল কোনে বোলে কোনে গম পাব? দৰুণে গম পাব এইটো কিলিঙৰ আচল নামটো। ইয়াত আমাৰ বাগান আছে, ঘৰ আছে, আপোনালোকে দেখিছে। আকুৰ গছ আছে, এইখিনি আম গছ আছে, তামোল আছে, নাৰিকল গছ আছে, চব আছে। ইয়াত অথনি কাউন্সিলৰ পৰা থকা পাছতে ইমান অন্যায় লৈ কিলে বাৰ বাৰ ঘূৰি আছে এনেকা হ'লে মনত যদি লেতেৰা থাকে না পিছত দিগদাৰ হ'ব কিন্তু চবৰ কাৰণে। আজি ইয়াত মানুহ কিয় গোট খাইছে? আজি ইয়াত কিয় গোট খাইছে? চব সিহঁতে কাম কৰিব আহিছে, ডিপাৰ্টমেণ্টৰ মানুহকেইটা। সেইদিনাওতো নটিচ নাই, আজিও নটিচ নাই। ক'ৰ পৰা আহিছে এইটো? উইদাউট নটিচ কোন আহিছে? ক'ৰ পৰা এইটো আহিছে? কাউন্সিলৰ পৰা আহিছে কয়, এবাৰ DC ছাৰে বাইদেউহে পঠাইছে বুলি কয়। কোন আহিছে? নাম কওক। নামটো ইয়াতেতো এনেকাতো ক'ব নাজানো, কিন্তু GM আহিছে আৰু আপোনালোকৰ ওচৰত যিটো মাটি আছে সিহঁতেতো কম্পেনচেশ্যন পাইছে নে? পালে। আৰু এইফালে আগৰ ফালে থকাও পাইছে, মানে আপোনালোকৰ কাৰণে কম্পেনচেশ্যন কিয় দিয়া নাই? নাজানো, আমাক মানে কৈছে মিলামিছা কৰিব লাগে। মিলামিছাটো আমি আছো। কি মিলামিছা কৰিব বোলে? নাজানো কেনেকে মিলামিছা কৰিব। মিলামিছাৰ কাৰণে আমি এতিয়া আপোনালোক কি কৈ আছে? এতিয়া বৰ্তমান কি কৈ আছে যে এতিয়া কৈছে এইটোতো ডিপাৰ্টমেণ্টৰ মাটি, আপুনি এৰি দিয়ক বুলি কৈছে। কোনটো ডিপাৰ্টমেণ্টৰ মাটি? কোনটো ডিপাৰ্টমেণ্টৰ মাটি? নাজানো, ফৰেষ্টৰ মাটি বোলে। সেইটো এগ্ৰিকালচাৰৰ বুলি কৈছে। কাৰ মাটি কি কৈ নাযায়, আমাৰ মাটি থকা টাইমত এগ্ৰিকালচাৰৰ কিবা গ্ৰুপ আছে নেকি, কিবা তেনেকুৱা থকা? এতিয়া বৰ্তমান কৈছে এগ্ৰিকালচাৰৰ মাটি, গভৰ্ণমেণ্টৰ মাটি বুলি কৈ আছে। তাৰ আগত আপোনালোকৰ পাটা দিছে, ইছ্যু কৰিছে। পাটা ইছ্যু কৰিছে। পাটা চাওক আপোনালোকে, এইটো আমাৰ পাটা একটা দেখাই দিম এতিয়া আপোনালোকক। পাটা কোনে দিলে? যদি গভৰ্ণমেণ্টৰ মাটি বুলি কয়, পাটা কোনে দিলে? মণ্ডল অফিচে দিলে, কাউন্সিলে দিলে, কাউন্সিলৰ অৰ্ডাৰ আছে। দেখক পাটা, দেখক ফেমিলি দেখিন বনা নাই নহয় পাটাটো। দেখক পাটা, দেখক পাটা, দেখক ধুনীয়াকৈ মানে কাউন্সিলে পাটা দিয়ে আগত, এতিয়া কাউন্সিলে সেই পাটা নহয় বুলি কয়। গভৰ্ণমেণ্ট মাটি বুলি কৈছে। এতিয়া গভৰ্ণমেণ্ট মাটি বুলি কয়। এইটো পাতা আমাৰ। 20 বিঘা মাটি কেনেকে গভৰ্ণমেণ্ট মাটি হৈছে? এইটো পাটা কি বোলে আমাৰ মাটি কেনেকে হৈছে? এইটো খাজানা, আপোনাৰ খাজানাও দি আছে। খাজানাও দিয়া ক্লিয়াৰ আছে আমাৰ। আমাৰ এইটো স্কেচ মেপ, এইটো স্কেচ মেপ চাওক। এইটো আপোনালোকে দেখিছে, এইটো হ'ল খলিন ৰোড, সেইটো হ'ল স্কুল বেক চাইড মহিন্দি যোৱা আমাৰ। তাৰপিছত সেইখিনি দুতলা সাজটোৰ মাটি সিহঁতে পালে। চাওক সিহঁতৰ পটা আছে নেকি? সিহঁতৰ পটা আছে নেকি? সিহঁতৰ পাতা আছে। সিহঁতে পটাটো কোনে ইছ্যু কৰিছে বোলে? মণ্ডল চব। মণ্ডল নামটো জানে? নাজানো, এনেকাতো আমি বিচাৰিবও নাযাওঁ, এইটো নাজানো। বেলেগৰ কাৰণে আমাৰতো হ'ব চিধা বহি এইটো জমাবন্দী নেশ্যনেল হাইৱে পৰা দিয়া মানে মেপ আছে। এইটো নেশ্যনেল হাইৱে পৰা মেপ দিয়া। এটা আমাৰ ডাক নম্বৰ আছে 447। আচ্ছা, এইটো পাটা নম্বৰ আছে। আৰু এইটো কাউন্সিল পৰা দিয়া মেপ, এইটো কাউন্সিল পৰা দিয়া নম্বৰ মেপ শুনোৱা বহুত ডাক নম্বৰ। তাৰপিছত এইটো ফেক টাক আমাৰ বাটা আণ্ডাৰত সোমাটো। এইটো কালপিটো এইটো মণ্ডলত মানে মই এইটো ফেক টাকটো মই আপোনালোকৰ পাতাটো মানে ফাক হৈ গৈছে বুলি কৈছে কিলিঙে। কোনে কৈছে? কিলিং মণ্ডলে। তাৰপাছত মই কৈছে যে সেইটোতো যেতিয়া ধৰা পৰিব পাছত নামটো ওলাব লাগিব। নামটো কাৰ বোলে নামটো কোৱা নাই। জানে কিলিং মণ্ডল নহয়। Tante piniberta ke lansing toni koklo domi thakme kurwang thu kar